নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ডিয়াৰ জিন্দেগী জিতুৰ অন্যতম ভিডিঅ'লৈ। সৰ্বপ্ৰথমে আপোনালোকক ধন্যবাদ জনাওঁ যোৱা ভিডিঅ'টোত যি ধৰণে মৰম দিলে, আহি থকা এনেধৰণে মৰম দি মোক আগুৱাই নিয়াত সহায় কৰাত মোৰ যথেষ্ট ভাল লাগিছে আৰু ধন্যবাদ জনাইছোঁ আপোনালোকক। আজিৰ থাম্বনেইলখন আপোনালোকে নিশ্চয় দেখিছে আমি কি বিষয়ৰ ওপৰত কথা পাতিম। আজিৰ বিষয়টো হৈছে ভয়। বন্ধুসকল, ভয় বুলি ক'লে বহু ধৰণৰ কথা আহি পৰে। আমাৰ বহু ধৰণৰ ভয় থাকে, যিবিলাক কথা আমি কম এতিয়া। মানুহৰ জীৱনত ভয় বুলি ক'লে মানুহে সাধাৰণতে কি ভাবে? দেওভূতৰ ভয়, কাৰোবাৰ মানুহৰ কোনোবাই মাৰিব সেইটো ভয়, কোনোবাই তোমাৰ পৰা কোনোবাই কিবা চুৰ কৰিব সেইটো ভয়, কোনোবা কিবা বেলেগ প্ৰব্লেম হ'ব জীৱনত সেইটো ভয়, কিবা মানুহ ভেদে সময় ভেদে পৰিস্থিতি ভেদে প্ৰতিজন মানুহে ভয় বেলেগ বেলেগ ধৰণৰ থাকে। ষ্টুডেণ্টৰ কাৰণে ভয় থাকিব পাৰে যে তেওঁ পৰীক্ষাত ভালকৈ পাছ কৰিব নোৱাৰিব নেকি। এজন ঘৰত অকলে থকা মানুহৰ কাৰণে ভয় থাকিব পাৰে যে তেওঁৰ কোনোবা দেওভূতে পাব নেকি। তেনেধৰণৰ বহু ধৰণৰ মানুহৰ মাজত ভয় থাকে। ভয় সময় ভেদে পৰিস্থিতি ভেদে মানুহৰ ভয়বিলাক বেলেগ বেলেগ ধৰণৰ হয়। কিন্তু বন্ধুসকল, আমি এইটো কথা জনা উচিত যে ভয় আমি ক'তনো কৰিব লাগে, ক'ত ভয় কৰা উচিত, কি বস্তুক লৈ আমি আচলতে ভয় কৰাটো বেছি প্ৰয়োজন। আমাৰ ভয় মানুহে কিহত কৰে? দুনিয়াদাৰী যিবিলাক বস্তু আমাৰ দ্বাৰা প্ৰফিট হয়, যিবিলাকৰ দ্বাৰা আমাৰ লাভালাভ হয়, সেইবিলাক বিষয়ৰ ওপৰত আমাৰ কি হয়, মানুহবিলাকে ভয়টো দেখুৱায় যে মই বিজনেছ কৰি আছোঁ, মোৰ লাভ হ'বনে নহয়, যদি লছ হয় সেইটো ভয়, মই কাৰোবাৰ লগত প্ৰেমত পৰি আছোঁ, তেওঁ মোক এৰি থৈ গুচি যাব নেকি সেইটো ভয়, মোতকৈ শক্তিশালী মানুহ এজন আছে, সি মোক মাৰিব নেকি বা মোৰ ওপৰত আক্ৰমণ কৰিব নেকি সেইটোও ভয়, বা মই কিবা এটা কাম কৰি আছোঁ, কামটো কৰিব পাৰিম নে নাই সেইটো ভয়, মই তাতকৈ ওপৰত যাব পাৰিম নে নাই, সি মোতকৈ ওপৰত যাবগৈ নেকি। তেনেধৰণে বহু ধৰণৰ ভয় কি থাকে মানুহৰ মনত প্ৰতিটো মুহূৰ্ততে খেলি থাকে। কিন্তু মই ভাবোঁ ভয় বুলি ক'লে সেইবিলাকত ভয়তকৈ সবাতোকৈ ডাঙৰ বস্তুটো হ'ল কি, মানুহৰ যিটো অন্তৰত এটা ভয় থাকে কি, সন্মানৰ ভয়। কোনোবা তোমাতকৈ জিকিব পাৰিব নোৱাৰে সেইটো ভয়তকৈ কষ্ট কৰিব লাগে। কষ্ট কৰা এজন ব্যৱসায়ীৰ কাৰণে এইটো ইম্পৰ্টেণ্ট নহয় যে তেওঁতকৈ কোনোবা ওপৰত গুচি যাব নেকি। তেওঁৰ কাৰণে এইটোও হ'ব লাগে যে তেওঁ সদায় কৰ্ম কৰক আৰু আগতকৈ বেছি কষ্ট কৰক, তেওঁতকৈ ওপৰত কোনোবা যাওক, যদি তেওঁতকৈ কোনোবা বেছি কষ্ট কৰে নিশ্চয় তেওঁতকৈ ওপৰত গুচি যাব। কিন্তু সেইটো ভয়তকৈ বেছি কি কৰিব লাগে, নিজৰ কৰ্মত যাতে কোনোদিনে অৱহেলা নহয়, নিজৰ কৰ্মৰ দ্বাৰা যাতে কোনোদিনে কাৰো অশান্তি নহয়, ক্ষতি নহয় সেইটো ভয় থাকিব লাগে। নিজৰ কৰ্মত যাতে কোনোদিনে কমি নাহে সেইটো ভয় থাকিব লাগে। কৰ্ম কৰিলে কোনো কাৰো ওপৰত যাব নোৱাৰে। এজন দেওভূতক ভয় কৰা মানুহৰ বাবে তেওঁ কিবা এটা বস্তু দেখিলে, অকণমান কিবা এটা বস্তু পৰি গ'লেই ভয় কৰে। ৰাস্তাতে ওলাই গ'লে বাঁহ গছ এটা যদি লৰি যায় বা কিবা গছ পাত এটা যদি লৰি যায় তেতিয়াও ভয় কৰে। ভয় বহুত ধৰণৰ থাকে। কিন্তু মই ভাবোঁ যে ভয় বুলি ক'লে মানুহৰ মনত বহু ধৰণৰ কথা আহি পৰে, কিন্তু আচল ভয়টো হ'ল আত্মসন্মানৰ ভয়। প্ৰতিটো মুহূৰ্ততে মানুহে চিন্তা কৰিব লাগে যে আপোনাৰ আত্মসন্মানৰ ভয় বা আত্মসন্মান যদি গুচি যায়, সেই বস্তুটো কিন্তু কোনোদিনে দ্বিতীয়বাৰ ঘূৰি নাহে। আমাৰ লাইফত যদি এবাৰ ধন সম্পত্তি গুচি যায়, আমি বহুত কৰোৰপতি বা যদি ভিক্ষাৰী হৈ যাওঁ, কিন্তু আকৌ কষ্ট কৰি চেষ্টা কৰি আকৌ কি হয়, সেই পৰ্যায়লৈ যাব পৰা যায়। যদি কোনোবা এজন দেওভূতে আমাক ধৰে বা দেওভূতৰ কেনেকুৱা ভয় থাকে, কিবা অন্যান্য বিহিত ব্যৱস্থা কৰি, তাবিজ কৰি, কবচ কৰি, কিবা যাদু মন্ত্ৰ কৰি আমি তেওঁৰ পৰা বাচিব পাৰোঁ। যদি কিবা ডাঙৰ বেমাৰৰ ভয় থাকে তেতিয়াহ'লে আমি হয়তো ভগৱানে ক'লে কোনোবা ভাল ডক্তৰক দেখালে ভগৱানে সেই দ্বাৰা কি ভাল কৰিবও পাৰে। সেইবিলাক ভয়তকৈ আমাৰ চবচে ডাঙৰ ভয়টো হ'ব লাগে কি, আত্মসন্মানৰ ভয়। সেই বস্তুটো যে এবাৰ গুচি যায়, আপোনাৰ কাম, আপোনাৰ কৰ্মই যদি আপোনাক কোনোদিন এনেকুৱা পৰিস্থিতি আনি খাৰা কৰি নিদিয়ক যি কি হয়, আপোনাৰ আত্মসন্মান হানি হয়। আত্মসন্মানৰ ভয় যদি এবাৰ আত্মসন্মান গুচি যায়, সেইটো কিন্তু দ্বিতীয়বাৰ পোৱাটো বহুত টান। সন্মান আনোতে গোটেই জীৱন গুচি যায়। এজন মানুহে গোটেই জীৱন কৰ্ম কৰে, গোটেই জীৱন কাম কৰে, তাৰপিছতে কি কৰিব, তেওঁ সন্মান লুটিয়াব নোৱাৰে। কিন্তু সন্মান হেৰুওতে খন্তেক এটা কিঞ্চিত পৰিমাণে এটা কৰ্মই কি কৰিব পাৰে, তেওঁ সন্মান শেষ কৰি দিব পাৰে। ভয় কৰিব লাগে যে তেওঁ আপোনাৰ কৰা কৰ্মই যদি আপোনাৰ ওচৰত থকাজনক যদি অসুবিধা নকৰে, আপোনাৰ কৰ্মই যদি আপোনাৰ সদায় নাম হয়, আপোনাৰ যদি বদনাম নহয়। এজন ছোৱালী বা এজন ল'ৰাৰ বাবে ভয় থাকিব লাগে যে তেওঁ যিখিনি কৰিছে তেওঁৰ দ্বাৰা যাতে তেওঁ মা দেউতাৰ যিখিনি সন্মান বাচি থাকে, তেওঁ মা দেউতাই যিটো বিশ্বাস কৰে সেইটো, বা তেওঁৰ প্ৰিয়জনে বা আপোনজনে যিটো তেওঁৰ পৰা আশা কৰে, যিটো আশা থাকে, সেই আশাটো যাতে কোনোদিনে নাভাগে, সেই সপোন যাতে কোনোদিনে নাভাগে, সেইটো ভয় থাকিব লাগে। ভয় থাকিব লাগে এজন মাক দেউতাকৰ বাবে, যাতে নিজৰ এনেকুৱা কাম কৰিব নালাগে যে নিজৰ বেয়া কাম বা তাৰ ছায়া যাতে নিজৰ ল'ৰা ছোৱালী বা নিজৰ পৰিয়ালবৰ্গৰ ওপৰত নপৰে। ভয় কৰিব লাগে সেইজন মানুহে যি নেকি নিজৰ কৰ্মৰ দ্বাৰা নিজৰ
নিজৰ চেষ্টাৰ দ্বাৰা তেওঁ সফল হ'ব পাৰে, বিফল হ'ব লগা নহয়। আপ্ৰাণ চেষ্টা কৰি তাত ভয় কৰিব লাগে। ভয় কৰিব নালাগে সেইসকল মানুহে, যিসকল মানুহে নেকি নিজৰ চেষ্টা আৰু কষ্টৰ বিনিময়ত নিজৰ জীৱনৰ ৰাস্তা গতি বনাব চেষ্টা কৰে, সেইসকল মানুহে কেতিয়াও ভয় কৰিব নালাগে। ভয় সদায় কৰিব লাগে যে আপোনাৰ কৰ্ম মোৰ কৰ্মৰ দ্বাৰা যেতিয়া কাৰো ক্ষতি নকৰে, আপোনাৰ কৰ্ম মোৰ কৰ্মৰ যদি আত্মসন্মানৰ লগত কোনো হানি বিঘিনি নহয়, এইবিলাক ভয় কৰিব লাগে। এজন সৈনিকে যদি ভয় কৰে যুদ্ধ কৰিবৰ কাৰণে, তেতিয়াহ'লে দেশ চলিব জানো? এজন সৈনিকে কেতিয়াও ভয় নকৰে, যি ধৰণে ভয় নকৰে, নিজৰ জানৰ কথা চিন্তা নকৰি বিৰোধীৰ লগত, শত্ৰুৰ লগত যুঁজিবৰ কাৰণে, গুলীৰ আগত খাৰ হ'বৰ কাৰণে যি ধৰণে ভয় নকৰে, সেই ধৰণে ভয় কৰিব নালাগে। আমি আত্মসন্মানৰ ওচৰত, আমি যাতে আমাৰ দ্বাৰা কোনো আত্মসন্মান ক্ষতি নহয়, আমাৰ দ্বাৰা যাতে কোনো এনেকুৱা কাম নহওক যে আমাৰ পূৰ্বপুৰুষসকল নতুবা আমাৰ আহি থকা নৱপ্ৰজন্মৰ যি আছে সেইসকল বা আমাৰ বাকী যি সমাজখনে যাতে আমাক কি কৰিব লাগে, লাজ দিব লগা নহয়। সেই ক্ষেত্ৰত আমি সদায় কি কৰিব লাগে, ভয় কৰিব লাগে। আমাৰ কৰ্মৰ দ্বাৰা যাতে কোনো কাৰো ক্ষতি নহয়, অসুবিধা নহয়, তাৰ ক্ষেত্ৰত আমি কি কৰিব লাগে, সদায় ভয় কৰিব লাগে। আমি গতিকে প্ৰতিটো মুহূৰ্তত এই কথাটো চিন্তা কৰা উচিত যে আমাৰ ভয় পজিটিভ নে নিগেটিভ, কোনটো ক্ষেত্ৰত আমি ভয় কৰি আছোঁ, আমি ক'ত আচলতে ভয় কৰিব লাগে আৰু ক'ত ভয় কৰি আছোঁ, কি ভয় আমাৰ কাৰণে প্ৰয়োজন আৰু কি ভয় আমি কৰি আছোঁ। আমি ভয় কৰিব লাগে ভগৱানক, যে ভগৱানে আমাক পৃথিৱীলৈ কি কাৰণে পঠিয়াইছে, সৎ কৰ্ম সৎভাৱে চলিবৰ কাৰণে। কিন্তু আমি সেইটো ভয় কৰা নাই। আমি ভয় কৰি আছোঁ কি, আমি ভয় কৰোঁ দুনিয়াদাৰী কামত কি ধৰণে আমি মানুহক ঠগিব পাৰোঁ, কেনেধৰণে মানুহক ঠগি বাচিব পাৰোঁ, সেইবিলাকৰ ওপৰত মানুহৰ ভয় থাকে। মই ঠগিম, এই ক্ষেত্ৰত হেৰি কৰিম, সেইটো ভয় নাথাকে। কিন্তু বেলেগ ক্ষেত্ৰত আমাৰ ভয় থাকে। মানুহক ঠগি মানুহক খাই আজিকালি মানুহে ভয় নকৰে। কিন্তু মানুহে ভয় কৰে কি, নিজৰ আত্মসন্মানৰ কথা মানুহে আজিকালি ভয় নকৰে। মানুহে খালি ধন টকা সমস্যা বা আৰ্থিক লাভৰ কাৰণে আত্মসন্মান বা নিজৰ এইবিলাক একো কথা ভয় নকৰে। গতিকে বন্ধুসকল, এই ভিডিঅ'টোত বহুত কথা ক'ব লগা আছিল বা বিচাৰিছিলোঁ যদিও প্ৰকাশ কৰিব পৰা নাই। হয়তো আপোনালোকে ভিডিঅ'টো মোৰ কথাৰ পৰা আপোনালোকে বুজি পাইছে যে মই কি ক'ব বিচাৰিছোঁ, কি বুজাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে বুজি পাব। আৰু আহি থকা দিনত নিজৰ যি ক্ষেত্ৰত আপোনাৰ ভয় কৰিলে আপোনাৰ ৰজে, যি ক্ষেত্ৰত ভয় কৰিলে ভয় কৰিব প্ৰকৃততে লাগে, সেই ক্ষেত্ৰত আপুনি ভয় কৰিব। যি ক্ষেত্ৰত আমাক ভয় কৰিব নালাগে, সেই ক্ষেত্ৰৰ পৰা আমি কি কৰিব লাগিব, সদায় বাচি থাকিব লাগিব। গতিকে বন্ধুসকল, আপোনালোকে যাতে এই প্ৰতিটো বস্তুৰ ওপৰত নজৰ দি নিজৰ লগতে আহি থকা প্ৰজন্ম, নিজৰ পৰিয়ালবৰ্গ, নিজৰ আত্মীয়সকলক এই বস্তুৰ পৰা প্ৰকৃত ভয়ৰ পৰা বচাই ৰুবৰু কৰায়, আৰু যিটো ভয় আমি কৰিব নালাগে সেইবোৰ ভয়ৰ পৰা যাতে আমাক বচাই ৰাখিব চেষ্টা কৰে, তাৰ ওপৰত চেষ্টা কৰিব। আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি বেয়াও লাগিছে তেতিয়াও আমাক কমেণ্টত জনাব যে এইটো দিশ বেয়া লাগিছে, আমি আৰু আগলৈ ভাল কৰিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, এতিয়ালৈ যদি আপোনালোকে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি ল'ব। কাৰণ আপোনালোকৰ সহায় সহযোগিতাই আমাক আগুৱাই যোৱাত সহায় কৰে। আৰু আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মই যেতিয়া ভিডিঅ' দিম প্ৰথম আপোনাৰ তালৈ যাব, আৰু আপুনি ইয়াৰ প্ৰথম ন'টিফিকেশ্যন পাব। আশা কৰোঁ ভিডিঅ'বিলাক ভাল লাগিছে। শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু সদায় মৰম দি যাব। ধন্যবাদ।